हेलो फ्रेंड्स, मानसीज किचनर आपनालोকক स्वागतम जनाइছো। আজি মই আপোনালোকলৈ লৈ আহিছো ৰৌ মাছৰ এটা ৰেচিপি একেবাৰে এক্সোটিক ষ্টাইলত। তো বলক ভিডিওটো আৰম্ভ কৰোঁ। পোনপ্ৰথমে মই ইয়াত 6 টুকুৰ মাছ লৈছো, সৰু সৰুকৈ কাটি লৈছো। সৰিয়হ তেল লৈছো, দুটা বিলাহী লৈছো, ডাঙৰ ডাঙৰকৈ কাটি লৈছো, এইখিনি মই গ্ৰাইণ্ড কৰিম। তিনিটা পিঁয়াজ লৈছো, সৰু সৰুকৈ কাটি লৈছো, আৰু লৈছো মই সৰিয়হ, এইখিনি মই পেষ্ট কৰিম, আৰু নৰসিংহ পাত। আৰু মছলাৰ ভিতৰত মই লৈছো সোৱাদ অনুসৰি নিমখ, হালধি গুড়ি লৈছো, ৰেড চিলি পাউডাৰ লৈছো, আদা ৰচুন পেষ্ট, দুটা শুকান জলকীয়া লৈছো, এটা ইলাইচি, অকণমান কালজিৰা লৈছো, খিচমিচ লৈছো, আৰু দুখিলা তেজপাত। পোনপ্ৰথমে আমি কেৰাহীখনত তেল অকণমান দি দিছোঁ, আৰু তেলখিনি গৰম হোৱাৰ লগে লগে আমি মাছখিনি ইয়াত এটুকুৰা এটুকুৰাকৈ বহাই দিলোঁ। আৰু আমি ভালদৰে এনেকৈ লৰাই থাকিম, আৰু মাছখিনি গোল্ডেন ব্ৰাউন হোৱালৈকে আমি ভাজিম। দেখিছেনে ফ্ৰেণ্ডছ, গোল্ডেন ব্ৰাউন হৈছে মাছখিনি। আমাৰ মাছখিনি ভজা হৈ গ'ল। তো এখন প্লেটত মই ওলাই দিলোঁ, আৰু বাকী ৰোৱা তেলখিনিতে মই আমাৰ পিছৰ ষ্টেপবিলাক কৰি যাম। ইয়াত মই দুখিলা তেজপাতটোও দি দিলোঁ। আৰু ইয়াত মই লগে লগে দুটা শুকান জলকীয়াও দি দিলোঁ। আপোনালোকে কেঁচা জলকীয়াও দিব পাৰে। আৰু ইয়াতে মই আপোনাৰ এতিয়া কালজিৰাখিনিও দি দিলোঁ। আৰু লগতে মই ইলাইচিটোও দি দিলোঁ, আৰু আদা ৰচুন পেষ্টখিনিও দি দিলোঁ। এইখিনি মই এতিয়া ভালদৰে মিক্স কৰি ল'ম। আৰু ইয়াতে মই কাটি থোৱা পিঁয়াজখিনিও দি দিলোঁ। এতিয়া আমি ভালদৰে মিক্স কৰি ল'ম। আৰু ইয়াত মই হালধি আৰু নিমখখিনিও দি দিলোঁ একেলগতে, আৰু ৰেড চিলি পাউডাৰখিনিও দি দিলোঁ। আৰু পিঁয়াজখিনি আমি সিজিবলৈ ঢাকনিখন লগাই দিম। দেখিছেনে ফ্ৰেণ্ডছ, ধুনীয়া এটা কালাৰ আহিছে। আৰু এতিয়া মই ঢাকনিখন লগাই দিলোঁ সিজিবৰ কাৰণে। আমাৰ পিঁয়াজখিনি সিজিছে, দেখিছেনে ফ্ৰেণ্ডছ, তেল ওলাইছে। আৰু এতিয়া মই পেষ্টখিনি ইয়াত দি দিলোঁ, বিলাহী আৰু আপোনাৰ সৰিয়হৰ। আৰু এতিয়া আমি ভালদৰে মিক্স কৰি ল'ম। আৰু এতিয়া আমি সিজিবৰ কাৰণে ঢাকনিখন লগাই দিলোঁ। দেখিছেনে ফ্ৰেণ্ডছ, তেল ওলাইছে। তো আমাৰ এইখিনি সিজিছে। এতিয়া মই ইয়াতে অকণমান পানী এড কৰি দিম। মই গ্ৰেভিটো ঠিক কৰিম, তো মই বেছি পানী ইউজ নকৰোঁ। আপোনালোকে বেছিকৈও ইউজ কৰিব পাৰে। এতিয়া ভালদৰে লাৰি দিলোঁ। আৰু এতিয়া উতলাৰ লগে লগে মই মাছকেইপিছো ইয়াত দি দিলোঁ, আৰু একবাৰ ভালদৰে মিক্স কৰি দিলোঁ, যাতে মাছৰ ভিতৰত মছলাখিনি ভালদৰে সোমাই যায়। আৰু ঢাকনিখন লগাই দিলোঁ। দেখিছেনে ফ্ৰেণ্ডছ, ধুনীয়া এটা কালাৰ আহিছে। ঠিক এনেকুৱা ষ্টেজতে মই বাকী খিচমিচ আৰু নৰসিংহ পাতখিনিও দি দিম। অকণমান লাৰি দিলোঁ, আৰু এতিয়া মই খিচমিচখিনিও দি দিলোঁ, আৰু নৰসিংহ পাতখিনিও মই দি দিলোঁ। আৰু একবাৰ ভালদৰে মিক্স কৰি দিলোঁ।
তো আমাৰ ৰেচিপি ৰেডি দেখিছেনে ফ্ৰেণ্ডছ দেখিব যিমান ধুনীয়া হৈছে খাবলৈ ইমান টেষ্টি হৈছে আপোনালোকে ঘৰত ট্ৰাই কৰিবচোন আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই ফ্ৰেণ্ডছ জয় আই অসম